নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰেখা কিচেনলৈ আপোনালোকক স্বাগতম। মই আজি বনালোঁ এগ চেণ্ডউইচ। আমাৰ শিশুসকলে খাই ভাল পোৱা এটা ৰেচিপি, লগতে আমি সিহঁতৰ টিফিনতো দিব পাৰোঁ। মই ল'লোঁ বন্ধাকবি, পিঁয়াজ, বিলাহী, কণী, চয়া চচ, টমেটো চচ, লগতে ব্ৰেড। অকণমান তেল দি মই বন্ধাকবিখিনি ভাজি ল'লোঁ। অকণমান নিমখ দি দিলোঁ। এনেকৈ 1-2 মিনিটমান ভজাৰ পাছত মই তাত দিলোঁ চয়া চচ, পিঁয়াজ আৰু বিলাহী। এনেদৰে 2 মিনিটমান ভজাৰ পাছত মই গেছটো অফ কৰি দিলোঁ। মই কণীকেইটা এনেকৈ ভাঙি ল'লোঁ। ইয়াত মই বিশেষ একো নিদিওঁ, অকণমান ক'লা নিমখ দি দিছোঁ। চেণ্ডউইচৰ বাবে সকলোবিলাক ৰেডি হৈ গ'ল। এতিয়া মই বনাই ল'ম। কেনেদৰে বনালোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে গম পাই যাব। আমাৰ শিশুসকলে এইটো ৰেচিপি খাই খুব বেছি ভাল পায়। সিহঁতে টিফিনতো এই ৰেচিপিটো দিলে খুব বেছি ভাল পাব, যিহেতু সদায় একেবিলাক বস্তু সিহঁতি খাই বেয়া পায়। সকলোৱে চাগে চেণ্ডউইচ বনায়, কিন্তু মই অলপ সহজকৈ এনেকৈ বনাওঁ। পাচলিবিলাক মই সদায় অকণমান ভাজি দিওঁ, নহ'লে সিহঁতৰ গেছো হ'ব পাৰে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ' আগলৈও পাবৰ বাবে বেল আইকনটো দবাই দিব। ল'ৰাৰ টিফিনলৈ বনোৱা চেণ্ডউইচ ময়ো এনেদৰে জুতি ল'লোঁ। ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।